নমস্কাৰ, মই ৰাজু আৰু আপোনালোকে মোক সকলোৱে চিনি পায় ৰাজু বাই অসম বুলি তিনিটা প্লেটফৰ্মতে। আজি দিব গৈ আছো কেইটামান ভাল খবৰ আৰু কেইটামান বহুত বেয়া খবৰ। প্ৰথমতে মই আপোনালোকক দিব ওলাইছো মোৰ ভাল খবৰটো। যিহেতু আপোনালোকে গমেই পাই চাগে মোৰ অলৰেডি ইনষ্টাগ্ৰামত আজি একদিনৰ আগত 50,000 ফলোৱাৰ্ছ কমপ্লিট হৈছে। আৰু 2 নম্বৰ ভাল খবৰটো হৈছে অলৰেডি মোৰ ইউটিউব চেনেলটো একদিনৰ আগতেই মনিটাইজেশ্যন হৈ গ'ল। মই অলৰেডি ইউটিউবক মেইল কৰিলো, মনিটাইজ কৰিলো, বাট এতিয়ালৈ ইউটিউবৰ পৰা ৰিভিউ অহা নাই। চাওঁ ইউটিউবৰ পৰা কি ৰিভিউ আহে। তো আজি আছিলে এই দুটা মোৰ ভাল খবৰ। আৰু বেয়া খবৰটো দিবলৈ ওলাইছো, যিহেতু আজি কেইদিনমানৰ পৰা ধৰি মোৰ ইনষ্টাগ্ৰামত ৰিলছ আপলোড দিব পৰা নাই। কিবা এটা টেকনিকেল ইছ্যু কাৰণে মই ৰিলছ দিব পৰা নাই। ষ্টৰি আৰু পোষ্ট কৰিব পাৰি আছো, বাট মই ৰিলছ দিব পৰা নাই। তো অতি সোনকালে এই টেকনিকেল ইছ্যুটো শেষ হলে মই আপোনালোকৰ লগত আকৌ সংযোগ হম, আকৌ ভিডিঅ' আপলোড কৰিম। খালি আপোনালোকে সাপোৰ্ট কৰি যাব। এতিয়া মূল কথাটোলৈ আহো, 4 নম্বৰ কথাটো, য'ত মোৰ ফেচবুকটো অলপ প্ৰব্লেম হৈ আছে। তো মানে একচুৱেলি কথাটো এনেকুৱা, মই যেতিয়া ফাৰ্ষ্ট ফেচবুকটো অপেনিং কৰিছিলো একাউণ্টটো, তেতিয়া মোৰ যেতিয়া কন্টেন্ট মনিটাইজেশ্যন টুলটো এক্টিভ হৈছিলে, সেই সময়ত মই কি কৰিছিলো, এটা পে আউট একাউণ্ট খুলিছিলো, য'ত সেই পে আউট একাউণ্টটোত মোৰ মানে কি আহিছিলে, তাত মোৰ নামটো ভুল হৈ গৈছিলে। তো নামটো ভুল হোৱাৰ কাৰণে মই ইমান গুৰুত্ব নিদিলো। মই কন্টেন্ট মনিটাইজেশ্যন টুলটো সেই পুৰণা যিটো নাম ভুল হোৱা পে আউট একাউণ্ট তাত মই এক্টিভ কৰিলো। তাৰপিছত যেতিয়া ফেচবুকে নতুন এটা খুলিব ক'লে মই নতুন এটাও খুলি ললো। বাট এতিয়া মোৰ প্ৰব্লেমটো হৈছে সেই কন্টেন্ট মনিটাইজেশ্যন টুলটো মই নতুন একাউণ্টলৈ পে আউট একাউণ্টলৈ আনিব পৰা নাই। যদি কাৰোবাৰ এই বিষয়ে অকমান হলেও নলেজ আছে, যদি কোনোবাই এইটো বিষয়ে জানে, তেনেহলে মোক DM কৰিব পাৰে, নহলে কমেন্ট কৰি হলেও মোক এইটো সলিউশনটো দিবলৈ চেষ্টা কৰিব। মই এইটো মানে বহুত ডাঙৰ এটা প্ৰব্লেমত পৰি থকা নিচিনা হৈ আছে। আকৌ এবাৰ সকলোলৈ অশেষ ধন্যবাদ 50,000 ফলোৱাৰ্ছ কমপ্লিট কৰাৰ বাবে। আৰু এটা কথা, আজি আৰু বেছি দিন নাই, মোৰ অলৰেডি 16,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তোমালোকলৈ অশেষ ধন্যবাদ। আৰু অতি সোনকালে আপোনালোকে মই ভাবো 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব। তাৰে কামনা কৰিলো। জয় আই অসম, জয় জুবিন দা। থেংক ইউ ছ' মাচ সকলোলৈ আকৌ এবাৰ।